ঐ পৰীক্ষাচোন আৰম্ভ হ'লেই এতিয়া কি কৰিম বে পৰীক্ষাটো আৰম্ভ হৈ গ'ল ন এতিয়া হ'ব আমাৰ মগজৰ খেল মানে কুৱেশ্যন পেপাৰটো চা প্ৰথম কুৱেশ্যনটো কি লিখা আছে হোৱাট ইজ এগ মানে কি কণী মানে হোৱাট ইজ এগ হয় নহয় সেইটোৱে ঘূৰাই পকাই সেইটোৱে আমাক কনফিউজ কৰিব বিচাৰে দেখিছা নাই ভালকে চা আমাক কনফিউজ কৰিব বিচাৰিছিল আমি কনফিউজ হোৱা নাই আমি কনফিউজ হ'ব নোৱাৰো হয় নহয় তাৰমানে হোৱাট ইজ এগ তই মোক ক ডিম নহয় ডিমা হয় নাই সেইখিনি বস্তুকে ঘূৰাই পকাই 4-5টা লাইনত লিখি দে তই চাবি এইখিনি চোৱাৰ পিছত গোটেই টিচাৰ আমাৰ ওপৰত প্ৰাউড কৰিব ইনস্পায়াৰ কৰিব আমাক আকৌ আমাৰ নাম ওৱালে লাগিব বুজিছ সেইকাৰণে আমি কি লিখিব মোৰ চকু খোলা আছে দেই বস্তুকে তই অলপ 24 ঘণ্টা কি দে এনেকে কি আছে চকু স্যাৰ ডিম পাৰি আছো সৰি স্যাৰ ভাল লাগিছে কোৱেশ্যনটো দেই মোৰ চকু খোলা আছে 24 ঘণ্টা লিখি থাক